তো এইবোৰ টাইলছ মোটামুটি আমাৰ 550 540 মানৰ পৰা ষ্টাৰ্টিং হ'ব এপটোত আপোনালোকৰ থলুৱা যিমানবিলাক ব্যৱসায়ী আছে যিমান দোকানী আছে প্ৰত্যেককে নিজৰ নিজৰ সামগ্ৰী চেল কৰিব পাৰিব তো এইটো আমি মোটামুটি 1500 1700 টকা দিব গৈ আছো এতিয়া মোটামুটি আমি প্ৰায় 4000 ল'ৰা ছোৱালী সংস্থাপন দিব গৈ আছো আৰু কোনবাই যদি ভাবি আছে নতুনকৈ হাৰ্ডৱেৰ দোকান খুলিম বুলি আৰু নতুনকৈ মেটেৰিয়েল সাপ্লাই কিবা কৰিম বুলি প্ৰত্যেককে আমি গুৱাহাটী মাতিম পিভিসি যিবিলাক আমাৰ ওপৰত মানে সিলিঙত দৰকাৰ হয় সিলিঙত যিবোৰ লাগে হেবোৰ মোটামুটি 135 মানৰ পৰা ষ্টাৰ্টিং এনেকুৱা ধৰণৰ টাইলছ বিলাক আমি মোটামুটি 490 টকা 500 টকাত আমি সেল কৰিবলৈ গৈ আছো পিভিসি যিটো পেনেল আছে হেবোৰ 195 মানত পাৰ পিস আমি দিবলৈ গৈ আছো নমস্কাৰ সকলোকে মই যজ্ঞজ্যোতি বৰা আৰু আপুনি ঘৰ বনাম বুলি ভাবি আছে নেকি আৰু আমাৰ ফালৰ পৰা এটা বিশেষ প্ৰচেষ্টা এই প্ৰচেষ্টাৰ ফলত মানে আমি আপোনালোকক 100 টকাৰ বস্তু এটা কেনেকৈ আমি 70 টকা দিব পাৰো আৰু ইয়াতে আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ কনষ্ট্ৰাকচন মেটেৰিয়েল ইয়াতে ৰডকে আদি কৰি জিপছাম বোৰ্ড টাইলছকে আদি কৰি প্ৰত্যেকটো বস্তু আমি ইয়াতে ষ্ট'ৰ কৰিবলৈ আৰম্ভ কৰিছো আৰু এই ধৰণে বিভিন্ন প্ৰান্তত আমি এতিয়া ষ্ট'ৰ কৰা আৰম্ভ কৰি দিছো আৰু কনষ্ট্ৰাকচন মাৰ্কেটত হওক বা অসমৰ ব্যৱসায়িক ক্ষেত্ৰখনত এটা বিশেষ পৰিৱৰ্তন এটা বিশেষ ধুমুহা আহিবলৈ গৈ আছে আৰু আজি এই ধৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰাৰ কাৰণ হৈছে এইটো যে আমাক এতিয়াও বহুত মানুহে যোগাযোগ কৰি আছিলে বিভিন্ন ধৰণৰ সামগ্ৰী বিচাৰি আৰু আমি একেলগে বস্তুবোৰ কেনেকৈ কি ধৰণে হেণ্ডেল কৰিম বা কেনেকুৱা মাৰ্কেটটো হ'ব সেইখিনি বস্তু জানিবৰ কাৰণে আজি এই ধৰণে ভিডিঅ' প্ৰস্তুত কৰি আছো আৰু বস্তুবিলাকৰ আমি প্ৰাইচবিলাক কেনেকুৱা ধৰণৰ ৰাখিব গৈ আছো তাৰে বিষয়ে আপোনালোকক জনাম আমাৰ এপ এটা আহি আছে খুব সোনকালে সো এপটো নিদিয়াৰ আগত আমি অলপমান অফলাইন কিছুমান কাম কৰিম বুলি ভাবিছো বা আমি গুৱাহাটীত কিছুমান প্ৰডাক্ট চেল কৰিম বুলি ভাবিছো বা ইয়াত কোনবা আহি যদি কিছুমান বস্তু নিজে লৈ যায় 15 দিন মানৰ কাৰণে আমি এই ধৰণে চেল কৰিম বুলি ভাবিছো আৰু প্ৰাইচবিলাক আমি কি ধৰণৰ ৰাখিম শুনি আচৰিত হ'ব আপোনালোকে আৰু প্ৰত্যেকটো বস্তু ডিটেইলছত বুজাই দিম দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাওক ঘৰ বনাম বুলি যদি ভাবি আছে বা নিজে যদি বনাই আছে তেতিয়াহ'লে যথেষ্টখিনি কম পইচাত আপোনালোকে কামখিনি কৰাব পাৰিব আৰু ইয়াতে প্ৰত্যেকটো বস্তু আপোনালোকে দেখা পাইছে ইয়াত যিবোৰ আমি ৰড বৰ্তমান ষ্টক কৰিছো সেল টাইগাৰ ৰড হয় আৰু আপোনালোকক এটা কথাই কৈছো এইটো হৈ গ'ল ব্ৰেণ্ডেড কোম্পানী এটা যিটো মানে টাটাৰ লগত ধৰক কম্পেয়াৰ কৰিব পাৰে জিন্দাল পেন্থাৰ JSW এইবিলাক ৰডৰ লগত আপোনালোকে কম্পেয়াৰ কৰিব পাৰে আৰু ইয়াৰ ৰেট আমি দুৰ্গাপুৰৰ ৰেডৰ ওচৰা-ওচৰিকে আমি দিবলৈ গৈ আছো সো আপোনালোকক এটোৱে ক'লো বাকি ইয়াতে যদি আহে আমাৰ গোডাউনৰ লোকেশ্যন বা ফোন নম্বৰ দিয়া থাকিব আহিলে চাই বা কাৰোবাক যদি লাগে নিব পাৰিব বাট আমি 1 তাৰিখ মানৰ পৰাহে আমি অনলাইন সেল কৰিম বাকি আমি অফলাইন বাৰু সেল কৰিলে কোনবাই যদি বিচাৰে আমি এসপ্তাহ 10 দিনৰ ভিতৰত আমি দিব পাৰিম লোকেশ্যন আপোনালোকক দি দিম আৰু ইয়াতে যিবোৰ টাইলছ দেখি আছে আমাৰ 2x2 যিবোৰ টাইলছ আছে 2x2 যিবোৰ টাইলছ আছে টাইলছত তিনটা কোৱালিটি থাকে এটা হৈ গ'ল প্ৰিমিয়াম এটা ষ্টেণ্ডাৰ্ড এটা হৈ গ'ল কমাৰ্চিয়েল টাইলছৰ যোনে জানে তো আমি ইয়াতে চাব পাৰে প্ৰত্যেকটো বস্তু টাইলছ কিনাৰ আগত এটা বস্তুৱে চাব যে ইয়াৰ এটো কি লিখা আছে এটো PRE লিখা আছে মানে এটো হৈ গ'ল প্ৰিমিয়াম সো ই মানে সবতকে বেষ্ট কোৱালিটিৰ হয় ইয়াতকে আৰু বেষ্ট কোৱালিটি নাথাকে ইয়াৰ থিকনেস ইয়াৰ ওয়েট প্ৰত্যেকটো বস্তু থাকে মানে সেই হিচাপতে আৰু বিভিন্ন ধৰণৰ ব্ৰ্যান্ডেড কিবা কিবি কোম্পানী থাকিব পাৰে বাট মই হেতু পিছত আপোনালোকক কম এনেকুৱা ধৰণৰ টাইলছ বিলাক আমি মোটামুটি 490 টকা 500 টকাত আমি সেল কৰিবলৈ গৈ আছো 2x2 আৰু 2x4 যিবিলাক আছে ফুল বডি ব্ৰিটিফাইড টাইলছ তো এইবোৰ টাইলছ মোটামুটি আমাৰ 550 540 মানৰ পৰা ষ্টাৰ্টিং হ'ব বহুত বেছি নাযায় অলপ চলপ ইফালিফাল হ'ব পাৰে আৰু ইয়াত যিবোৰ টাইলছ আছে এইবোৰ ৱাল টাইলছ হৈ গ'ল এইবোৰ আমাৰ মোটামুটি 300 280 350 এই ধৰণৰ আমি সেল কৰিব গৈ আছো আৰু ইয়াত আপুনি ঘৰ এখন বনাইছে আপোনালোকৰ ৱালখন সকলকে এৰাই গৈছে তো তাত আপোনালোকে ৰং কৰাৰ দামতে মানে যিটো মানে ৱালখনত যি ধৰণে ৰং কৰিলে যিখিনি খৰচা হ'ব সেই খৰচাত আপোনালোকে পিভিসি যিটো পেনেল আছে সেইবোৰ আপোনালোকে ৱালত কি ধৰণে ৰখাব পাৰিব সো এনেকুৱা ধৰণৰ যিবোৰ আছে সেইবোৰ 195 মানত আমি মানে পাৰ পিস আমি দিবলৈ গৈ আছো মানে ইয়াতে মোটামুটি 10 স্কয়াৰ ফিটৰ আপোনাৰ যদি মানে 100 স্কয়াৰ ফিটৰ যদি আপোনাৰ ৱাল এখন আছে 10x10 তেতিয়া হলে 2000 বা 2500 টকাৰ ভিতৰত আপোনালোকে ৰং কৰা খলনি এনেকুৱা আপোনালোকে লগাই দিব পাৰিব সো ভালদৰে আৰু এটা ডিটেইলছত ভিডিঅ' দিম আৰু ইয়াত যিবোৰ দেখি আছে ইয়াতে গোল্ডেন যিবোৰ সাইন আছে এইবোৰ মাৰ্কেটত মোটামুটি 600 টকা 700 টকা 800 টকা এই ধৰণে বাট আমি ইয়াতে 390 450 এই ধৰণে আমি দিবলৈ চেষ্টা কৰিম আৰু ইয়াত যিবোৰ লোভাৰ্স আছে তো এইবোৰ মোটামুটি আমাৰ মোটামুটি 400 270 230 মানে এনেকুৱা এটা প্ৰাইচত দিবলৈ গৈ আছো যিটো প্ৰাইচত আপোনালোকক কোনেও দিব নোৱাৰে আৰু ইয়াত যিবোৰ বস্তু দেখি আছে প্ৰত্যেকটো বস্তু ইম্পৰ্টেড হয় মানে বেষ্ট কোৱালিটিৰ প্ৰডাক্ট হয় মই বহুত বিশেষ এক্সপ্লোৰ কৰিব নাযাওঁ বা বহুত বিশেষ মই আপোনালোকক ধুনীয়াকৈ দেখাব নাযাওঁ আৰু এই ধৰণে আপোনালোকক এইটো কাৰণে দেখাইছো কাৰণ ভাল শ্ব'ৰুম লোৱা ইমান এনেকুৱা কৰা কি দৰকাৰ আছে মেটেৰিয়েলৰ কোৱালিটি যদি ভাল হয় তেতিয়াহ'লে আপোনালোকে নিজে আহি চাই কম্পেয়াৰ কৰি লৈ যাব পাৰিব আৰু এইবোৰ যিবোৰ টাইলছ ইয়াতে দেখা পাই আছে এইবোৰ পুৰা প্ৰিমিয়াম কোৱালিটিৰ টাইলছ হয় যিটো MRP 900 ৰ পৰা 1200 টকা হয় সো
ফুল বডি হয় বেটিফাইড টাইলছ সো ইয়াত যিবোৰ টাইলছ দেখা পাই আছে এইবোৰ মোটামুটি আমি 550 টু মেক্স 700 800 এনেকুৱা সো এইটো ৰেটতে আমি দিবলৈ গৈ আছো টাইলছৰ আপোনালোকে ভেৰাইটি চাব পাৰে এই ধৰণে অকল ইয়াত নহয় আৰু বহুত জেগাত এনেকে লোকেশ্যনত আমি ষ্ট'ৰ কৰি আছো বিভিন্ন কালাৰত আছে ইয়াত আপোনালোকে পেনেলবোৰ চাব পাৰে ফ্লোটেড যিবোৰ পেনেল আছে পিভিসি যিবোৰ সেলিং আছে আমি সেলিংৰ প্ৰডাক্টবিলাকৰ বিষয়ে ক'ম বাৰু ফল সেলিং হওক প্ৰত্যেকটো বস্তু দেখাম টাইলছ এটা দেখা পাইছে ইয়াতে মানে ওয়েটত হওক বা আপুনি কালাৰত হওক শাইনিঙত হওক আহি চালে নিজে গম পাব জাষ্ট মানে অলপমান আপোনালোকে নিজে যেতিয়া আহি চাব নিজৰ চকুৰে তেতিয়া আপোনালোকে গম পাব আৰু ইয়াত যিবোৰ জিপছাম বোৰ্ড আপোনালোকে দেখি আছে সেলিঙৰ কাৰণে জিপছাম বোৰ্ড ব্যৱহাৰ হয় প্ৰত্যেকে জানে ফল সেলিঙত সব জেগাতে দৰকাৰ হয় জিপছাম বোৰ্ড হৈ গ'ল পিভিসি হৈ গ'ল এই ধৰণে মিক্স কৰি পেলাই কৰে আৰু এই ধৰণৰ জিপছাম বোৰ্ড মাৰ্কেটত এতিয়া 12.5 mm 12.5 mm ৰ যিবোৰ জিপছাম বোৰ্ড আছে সেইবোৰ মোটামুটি 550 টকা 500 টকা এই ধৰণৰ ৰেটত পোৱা যায় আৰু 11 mm ৰ যিটো 0.11 mm আছে হেতু মোটামুটি 450 টকা 500 টকা সেই ধৰণে থাকে আৰু ইয়াত এটো মোটামুটি 12.5 mm থাকে ইয়াতো সেম ইয়াতে 12.5 mm ৰ একদম বেস্ট কোৱালিটিৰ যেটো প্ৰডাক্ট হয় ইয়াতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম প্ৰিমিয়াম কোৱালিটিৰ প্ৰডাক্ট ওয়েট হওক সাইজ হওক প্ৰত্যেকটো বস্তু পাৰফেক্ট পাব এটো আমি মোটামুটি 399 মানত আমি সেল কৰিব গৈ আছো গোটেই অসমতে সো আপোনালোকে কম্পেয়াৰ কৰি লওক ইয়াতকে অসমত আৰু কোনেও কোনো কাৰণত কম প্ৰাইসত দিবই নোৱাৰে 10 লাখ টকাৰ ঘৰ এখন কেনেকৈ আমি 7 লাখ টকালৈ নিব পাৰো ইয়াতে সেই ধৰণৰ প্ৰত্যেকটো প্ৰডাক্ট আপোনালোকে দেখা পাই আছে মোটামুটি 390 350 এই ধৰণৰ এবোৰ যিবোৰ মানে গ্লু আছে এবোৰ মোটামুটি 150 160 এই ধৰণৰ ৰেটত সেল কৰিব গৈ আছো আৰু ইয়াত যিবোৰ চেনেল আছে এবোৰ মোটামুটি মাৰ্কেটত যথেষ্ট বেছি ৰেটত পোৱা যায় বাট 80 90 পৰা আমাৰ ষ্টাৰ্টিং হৈ যাব পিভিসি যিবিলাক আমাৰ ওপৰত মানে সিলিঙত দৰকাৰ হয় সিলিঙত যিবোৰ লাগে হেবোৰ মোটামুটি 135 মানৰ পৰা ষ্টাৰ্টিং 160 মানলৈকে আমি দিবলৈ গৈ আছো আৰু এই ধৰণৰ আমাৰ প্ৰত্যেকটো বস্তু আমি ইয়াতে ষ্ট'ৰ কৰিছো আপোনালোকে দেখাই পাইছে আৰু বহুতখিনি বস্তু এটা গোডাউনতে ষ্ট'ৰ কৰিব পৰা নাযায় এতিয়া ইয়াত মই এটা কথা আপোনালোকক ক'বলৈ বিচাৰিছো এতিয়া অসমৰ বেছিভাগ মানুহে কনষ্ট্ৰাকচন কৰো বুলি ক'লে যজ্ঞ কনষ্ট্ৰাকচনকে যোগাযোগ কৰে গতিকে এনেকুৱা বহুত কেইটা কোম্পানী আছে যি উঠি পৰি লাগি আছে যে যজ্ঞ কনষ্ট্ৰাকচনক কেনেকৈ ডুবাব পাৰি আৰু এতিয়া আমি এই ধৰণে সামগ্ৰীবোৰ আনি আছো আৰু বাহিৰত আপোনালোকক দেখাম আমাৰ এই ষ্টকবিলাকৰ পৰা আমি যিবোৰ নিজে ঘৰ বনাই আছো সেই তাত আমি নিজৰ ষ্টকৰ পৰা আমি মেটেৰিয়েল পঠাই আছো সেনিটাৰী হওক ৰড হওক সিমেন্ট হওক প্ৰত্যেকটো বস্তু আমাৰ নিজৰ ষ্টৰৰ পৰা আমি পঠাই আছো সো যাৰ ফলত আমি যথেষ্ট কম ৰেটত কৰিব পাৰি আছো আৰু লাহে লাহে হয়তো আৰু ইয়াতকেও কম ৰেটত আমি কৰিব পাৰিম আৰু এতিয়া আমি যিটো ৰেটত কৰি আছো সেইবোৰ ৰেটত আমি কৰি থকাৰ ফলত বহুত কেইটা কোম্পানী হয়তো সাৰ্ভাইভ কৰিব দিগদাৰ হৈ গৈছে গতিকে বহুতে উঠি পৰি লাগি আছে আৰু এটা কথা মই কৈ থওঁ ইয়াৰ মাজতে আমি প্ৰায় 1200ৰো অধিক ঘৰ অসমত বনাই আছো গতিকে 1200 মানুহ স্যাটিসফাই কৰাটো ইমান এটা ইজি কথা নহয় তাতে 5-10 জন মানুহ হওক 20 জন মানুহ হওক স্যাটিসফাই নহব পাৰে হয়তো কোনবাই আমাক পইচা দিবলৈ আছে লিগেল নোটিস মাৰিছো সিহঁতে উঠি পৰি লাগি আছে যে কেনেকৈ যজ্ঞ কনষ্ট্ৰাকচনৰ নামটো বেয়া কৰিলে সিহঁতৰ পইচাটো বাচি যায় হয়তো এনেকুৱা কিছুমান মানুহ আছে যি আমাক সময়মতে পইচা দিব পৰা নাছিল যাৰ ফলত কামটো দিলে হ'ল পিছত নিজে কৰালে তো তেওঁলোকে কেনেকৈ লাগি আছে যে যজ্ঞ কনষ্ট্ৰাকচনত কেনেকৈ ডুবাব পৰা যায় হয়তো এনেকুৱা কিছুমান মানুহ আছে যে তেওঁলোকে ড্ৰয়িং পাতিকে আদি কৰি প্ৰত্যেকটো বস্তু লৈ লৈছে পিছত সেই বস্তুবোৰ তেওঁলোকে পোৱাৰ পিছত আকৌ পইচা ৰিটাৰ্ণ বিচাৰি আছে তেনেকুৱা বহুত মানুহ আছে বহুতে উঠি পৰি লাগি আছে এছাম মানুহ তো তেওঁলোকে উঠি পৰি লাগি আছে আৰু গোটেই মানুহখিনিৰ লগত এটা হোৱাটছআপ গ্ৰুপ যোগে গোটেই মানুহখিনিৰ লগত মানে এটা টিম হৈছে আৰু কনষ্ট্ৰাকচন কোম্পানী হওক আৰু সেই আমাৰ যিকেইজন শত্ৰু মানুহ যিকেইজন আছিলে গোটেইকেইজন লগ হৈছে আৰু তাৰ লগতে আমি যিখিনি এতিয়া সামগ্ৰী গোটেই অসমত চেল কৰিব গৈ আছো তো এইখিনি চেল কৰাৰ লগতে মানে আপোনালোকে গমেই পাইছে যিসকল বহিৰাগত ব্যৱসায়ী যিসকল আছিলে যিসকল বহিৰাগত ব্যৱসায়ী আছে বা যিসকলৰ মনোভাৱটো আমাৰ অসমৰ ৰাইজৰ বাবে ভাল চিন্তা কৰা মনোভাৱ নহয় তো সেইসকল ব্যৱসায়ীৰ সদায় টাৰ্গেটত মই এতিয়া আজি দিনৰ পৰা এনেকৈ গুডাউনৰ ভিডিঅ' দি আছো সো গোটেইকেইটা শক্তি মিলি পেলাই এটা এনেকুৱা হেঁচাৰ সৃষ্টি কৰি আছে যে আমি যাতে ইয়াতে ষ্টপ হৈ যাওঁ আমাক কেনেকৈ ডুবাব পৰা যায় কি ধৰণে আমাক ফচাব পৰা যায় তো এই ধৰণে আমি মোটামুটি অসমৰ ৰাইজৰ হৈ পেলাই কিবা এটা ভাবি কাম কৰি আছো কেনেকৈ আমি 3 লাখ টকাত ঘৰ এখন দিব পাৰো সো সেইবিলাকো আমি কাম কৰি আছো কেনেকৈ আমি আৰু 1000 ল'ৰা ছোৱালী সংস্থাপন দিব পাৰো এতিয়া মোটামুটি আমি প্ৰায় 4000 ল'ৰা ছোৱালী সংস্থাপন দিব গৈ আছো আমাৰ এপটোত তো যিটো এপত আমি প্ৰত্যেকটো মেটেৰিয়েল চেল কৰিম ৰড চিমেণ্টকে আদি কৰি যিবোৰ বস্তু মেনুফেকচাৰো নহয় ইটা বালি কাঠ বাঁহ আৰু সেই বস্তুবোৰত আমাৰ ল'ৰা ছোৱালীখিনিয়ে সোমাব সেইখিনি আমাৰ ল'ৰা ছোৱালীখিনিকে আমি সুবিধা দিম কাৰণ এতিয়া যিসকল ল'ৰা ছোৱালীয়ে বা যিসকল মানুহে সেই বজাৰখন দখল কৰি আছে শিল বালি বাঁহ কাঠ সিহঁতে ভালদৰে মোবাইল চলাব নাজানে সো এতিয়া আমাৰ ল'ৰা ছোৱালীখিনিক সেইখিনি আমি কৰাৰ সুবিধা আমি দিবলৈ গৈ আছো কিন্তু
এইখিনি কৈ বেয়া লাগে আমাৰ অসমীয়া মানুহ বা আমাৰ অসমৰ মানুহৰ এনেকুৱা কেকুৰা জাতি যে কি ধৰণে আমাক ডুবাব পাৰি, কি ধৰণে আমাক ফচাব পাৰি, কেনেকে কি ব্লেম ওলাব পাৰি সেই ধৰণৰ চেষ্টা কৰি আছে। আৰু আমি যিমান পাৰিছোঁ লিগেলি আমি একশ্যন ল'বলৈ ট্ৰাই কৰি আছোঁ। আৰু আশা কৰিম অসমৰ ৰাইজ ইয়াত আমাৰ পক্ষত 100% ছাপোৰ্ট কৰিব। আৰু যদি আপোনালোকে ভাবি আছে আপোনালোকৰ নিজৰ সামগ্ৰীবিলাক আপোনালোকে ক্ৰয় কৰোঁ বুলি আমাৰ পৰা আপোনালোকে প্ৰডাক্টবিলাক চাব পাৰে। ইয়াতে মোটামুটি মাৰ্কেটতকৈ 20-30%, 15% হ'লেও আমি আপোনালোকক কম প্ৰাইচত দিব পাৰিম। আৰু যিবোৰ প্ৰাইচত দিব পাৰিম সেইবোৰতো আপোনালোকক কোনেও দিব নোৱাৰে, কাৰণ ইয়াতে আমি কনষ্ট্ৰাকশ্যনৰ পৰা যি প্ৰফিট পাব লগা আছে পাই আছোঁ। ইয়াৰ পৰা জাষ্ট ৰাইজৰ সেৱা হিচাপে কৰি আগবাঢ়িছোঁ। আৰু ইয়াৰ লগতে এটা কথা ক'বলৈ গৈ আছোঁ যে ইয়াত অসমীয়া থলুৱা যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ কিজানি মাৰ্কেটটো বেয়া হ'ব নেকি, তেওঁলোকৰ কিজানি পেটত কোব পৰিব নেকি যোগ্য কনষ্ট্ৰাকশ্যনৰ পৰা। চ' এইটো কথা মই ক্লিয়াৰ কৰি দিছোঁ। তো যদি তোমালোক কোনোবাই ডাইৰেক্ট কোনোবা বহিৰাগত ব্যৱসায়ীৰ পৰা মেটেৰিয়েলছ ক্ৰয় কৰি আছিলা, যদি মেনুফেকচাৰৰ পৰা তোমালোকে নানা, যদি মেনুফেকচাৰৰ পৰা আনি তোমালোকে ব্যৱসায় কৰি আছা, তেতিয়াহ'লে তোমালোকে মই যিটো ৰেটত দিম তোমালোকেও সেইটো ৰেটতে ব্যৱসায় কৰিব পাৰিবা। আৰু যদি তোমালোকে কোনোবা মাজত 3rd-person বহিৰাগত ব্যৱসায়ৰ পৰা সামগ্ৰী ক্ৰয় কৰি তোমালোকে যদি চেল কৰি আছা, তেতিয়াহ'লে তোমালোকক মই এটা অপশ্যন দিব পাৰোঁ, মই ডাইৰেক্ট কানেকশ্যন কৰাই দিব পাৰিম তোমালোকক। ডাইৰেক্ট মেনুফেকচাৰটো ডাইৰেক্ট তোমালোকে বস্তুখিনি ক্ৰয় কৰিব পাৰিবা, বা আমি হ'লেও তোমালোকক সেই ৰেটত আনি দিব পাৰিম। আৰু আমি যিবোৰ ৰেটত প্ৰত্যেকটো বস্তু বিকিব গৈ আছোঁ তাত আমি মোটামুটি 10 টকা 15 টকা আমি বেছিকৈ দিম, মানে পাব্লিকৰ কাৰণে 10 টকা বা 5 টকা আমি বেছিকৈ দিম পাব্লিকৰ কাৰণে। আৰু যদি কোনোবাই চেল কৰে, ৰিচেল কৰে আমাৰ পৰা লৈ, তো তেওঁলোকৰ কাৰণে 5 টকা 10 টকা আমি কমত আমি তেওঁলোকক দিবলৈ চেষ্টা কৰিম। ধৰি লওক এই টাইলছটোৱে আমি ইয়াতে 550 টকাত আমি চেল কৰি আছোঁ ডাইৰেক্ট মানে ক্লাইণ্টক। আৰু আমাৰ পৰা কোনোবাই যদি লৈ বিক্ৰী কৰোঁ বুলি ভাবে তেতিয়াহ'লে আমি হয়তো 540 টকাত যাতে তেওঁ বস্তুটো পাই যায়, আমি সেই ধৰণৰ ব্যৱস্থা কৰিম যাতে আমাৰ যিসকল থলুৱা ব্যৱসায়ী আছে তেওঁলোকৰ পেটতো যাতে লাভ নপৰে। চ' এইখিনি বস্তু মনত ৰাখিব। আৰু এটা কথা, বহুতখিনি ইণ্টেৰিয়ৰ বস্তু আপোনালোকক দেখালোঁ, প্ৰাইচবিলাক ক'বলৈ চেষ্টা কৰিলোঁ, ডিছকাউণ্টটো আপোনালোক ক'লোঁ কি ৰেটত দিম। চ' ইয়াতে আপোনালোকে যিবোৰ দেখি আছে এইবোৰ UV মাৰ্বল চিট বুলি কয়, মানে এলাই ৰখা হৈছে কাৰণে এনেকুৱা দেখি আছে। আমাৰ ষ্টকটো আৰু বেলেগত আছে, ভালদৰে ওলালে গম পাব। ছেম কোৱালিটিয়ে হয়, ৱাটাৰ প্ৰুফ, ফায়াৰ প্ৰুফ। চ' এইটো আমাৰ অসমত মোটামুটি 3000 টকা মানৰ পৰা ষ্টাৰ্টিং অসমত। তো এইটো আমি মোটামুটি 1500-1700 টকাত দিব গৈ আছোঁ। আৰু যিবিলাক একদম মানে আল্ট্ৰা HD এই ধৰণৰ হয়, তো সেইবিলাক মোটামুটি আমি 2000-2500 টকাত দিবলৈ গৈ আছোঁ। মানে আপোনালোকে ভাবি চাওক কেনেকুৱা হিচাপত আমি কৰিবলৈ গৈ আছোঁ। আৰু আশা কৰিম অসমৰ ৰাইজে প্ৰত্যেকটো বস্তু বুজি পাব, ছাপোৰ্ট কৰিব। আৰু যেনেকুৱা যি চিটুৱেশ্যন নাহক কিয়, এনেকুৱা ইমান এটা ডাঙৰ মানে চেলেঞ্জ লৈছোঁ, ইমান এটা ডাঙৰ শত্ৰুপক্ষ সন্মুখত আছে। গতিকে অসমৰ ৰাইজ যদি আমাৰ সমপক্ষত নাহে, আমি থলুৱা ব্যৱসায়ীখিনি হওক বা আমাৰ যিসকল উঠি অহা ল'ৰা ছোৱালী আছে তেওঁলোকক সদায় ডমিনেট কৰিব। আৰু বেলেগ বিশেষ কোনো নাই অসমত। আপোনাৰ মানে অসমীয়া মানুহখিনিয়ে দুশ্মন ইয়াৰে কিছুমান আছে, তো সেইখিনি আপোনালোকে হয়তো খুব সোনকালে আপোনালোকে গম পাবই, লাহে লাহে হয়তো 2-এজনে গম পাব পাৰে। তো সেই তেনেকুৱা মানুহখিনিক যাতে আপোনালোকে এসেকা দিব পাৰে। আৰু এটা কথা কৈছোঁ, আমাৰ কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা যদি কোনোবা লছত আছে, কোনোবা কিবা বেয়া হৈছে, ডেমেজ হৈছে, দেন ডাইৰেক্ট মোৰ লগত আহি কথা পাতক। আমাৰ ওপৰত আমি কিবা ব্লেম কৰিছোঁ দেন তেওঁলোকে একশ্যন ল'ব পাৰে। বাট কিছুমান এনেকুৱা মাজত 3rd-person সোমাই পেলাই 3টা পক্ষ, এটা হৈ গ'ল বহিৰাগত ব্যৱসায়ী, আপোনাৰ এটা হৈ গ'ল আপোনাৰ কনষ্ট্ৰাকশ্যন কোম্পানী, এটা হৈ গ'ল আমাৰ যিখিনি 1200 প্ৰজেক্টৰ ভিতৰত য'ত 15-20 জন যিকেইটা ছেটিছফাই নহয়, তো 3টা গোট খাই পেলাই একেলগে আমাক কেনেকৈ ষড়যন্ত্ৰ কৰি ডুবাব লাগে সেইখিনি চেষ্টা কৰি আছে। আৰু এই ধৰণৰ আমি প্ৰচেষ্টা কৰি আছোঁ। আৰু ইমানখিনি কাম কৰাৰ মাজতো তেনেকুৱা ধৰণৰ চাপ আহি পৰে মাজে মাজে। গতিকে এইখিনি আপোনালোকৰ অসমৰ ৰাইজৰ মাজলৈ এৰিলোঁ। আৰু কোনোবাই যদি বিচাৰে নিজে এইখিনি বস্তু ক্ৰয় কৰিম বুলি, আমি গুৱাহাটীত বৰ্তমানৰ কাৰণে আমি দিব পাৰিম। মানে ইয়াৰ পৰা ক'লে লৈ যায় আপোনাৰ কথা, মানে গুৱাহাটী গুদামত আহি পেলাই আপোনালোকে চাই অসমৰ বিভিন্ন প্ৰান্তলৈ নিব পাৰিব। কিন্তু আমাক আৰু এসপ্তাহমান সময় লাগিব। তথাপিতো আপোনালোকে যদি বুকিং কৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকক যি সামগ্ৰী কনষ্ট্ৰাকশ্যনৰ আমি A to Z মেটেৰিয়েল চেল কৰিবলৈ গৈ আছোঁ। তলত আমি 2টা আপোনালোকৰ তাতে নাম্বাৰ দি আছোঁ। সেই 2টা নম্বৰত আপোনালোকে চিমেণ্ট, ৰড, বালি, ইটা, পাথৰ, লভাৰ্ছ, পলিগ্ৰেনাইট, টাইলছ, কালাৰ, পুটি, ফল চিলিং যি লাগে আপোনালোকে বুকিং কৰিব পাৰে। আমি 15 ডেজৰ পিছৰ পৰা আমি দিয়া ষ্টাৰ্ট কৰিম। আৰু যদি ইয়াত যিখিনি ষ্টক আছে সেইখিনিৰ পৰা কোনোবাই যদি নিওঁ বুলি ভাবে নিব পাৰে। বাট বুকিঙৰ কাৰণে আমি খুলি দিলোঁ। আৰু এপটো হয়তো আমি আৰু 15-20 দিনৰ পিছত আমি এপটো মুকলি কৰি দিম। আৰু ৰেজিষ্টাৰৰ কাৰণে মানে এপটোত অকল মানে আমি নিজৰ প্ৰডাক্টে চেল নকৰোঁ, এপটোত আপোনালোকৰ থলুৱা যিমানবিলাক ব্যৱসায়ী আছে, যিমান দোকানী আছে, প্ৰত্যেকে নিজৰ নিজৰ সামগ্ৰী চেল কৰিব পাৰিব এপটোৰ থ্ৰুৱেদি। ইটা, বালি, কাঠ, বাঁহ, চিমেণ্ট। ধৰক আপোনালোকে ডিব্ৰুগড়ৰ পৰা চাই আছে, ডিব্ৰুগড়ত 100খন দোকান আছে, 100খন এপে 100খন দোকানে ৰেজিষ্টাৰ কৰিব পাৰিব। আৰু তাত যিটো
সবতকৈ যোনে কম প্ৰাইচত দিব সেইটো প্ৰডাক্টে চেল হ'ব সো সেই বস্তুখিনি তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰিব আৰু সেই ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আমি সেইটো খুব সোনকালে আমি এসপ্তাহৰ ভিতৰত আমি মুকলি কৰি দিম ৰেজিষ্টাৰ কৰিব পাৰিব প্ৰত্যেকটো বস্তু আৰু এইখিনি সামগ্ৰী যদি আপোনালোকক দৰকাৰ হয় আপোনালোকে ল'ব পাৰিব আৰু আপোনালোকক বাহিৰৰ গোটেইখন দেখাই দিওঁ আপোনালোকক কেনেকুৱা কি চলি আছে তো ইয়াতে আমাৰ মেটেৰিয়েলছবিলাক ষ্টক হৈ আছে আৰু এইবোৰ আমাৰ নিজৰে গাড়ীত বৰ্তমান লোড হৈ আছে এইবোৰ আমাৰ নিজৰ যিবিলাক ঠাই আছে সেই ঠাইবিলাকত এইখিনি সামগ্ৰী আমাৰ দৰকাৰ হৈ আছে বা আমি নিজে কৰা প্ৰজেক্টবিলাকত এই ধৰণে আমি পঠাই থাকোঁ এই ধৰণৰ গাড়ীবিলাক আমাৰ লোড হৈ আছে আৰু এনেকুৱা ধৰণৰ কেম্পাছতে আমি গোটেই বস্তুবোৰ মানে ৰাখি আছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তত আমি ৰখাৰ ব্যৱস্থা কৰি আছোঁ লগতে কেইবাটাও এনেকুৱা ষ্টক পইণ্ট আমি গোটাই লৈছোঁ আৰু গম পাইছোঁ যে আমি ইমান এটা যিহেতু এনেকুৱা এটা ডাঙৰ ছিষ্টেম আমি ল'বলৈ গৈ আছোঁ তাতে বহুতে আমাক যোগাযোগ কৰিব একেলগে বহুত মানুহে বিচাৰিব গতিকে আমি প্ৰপাৰ পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰীখিনি এটলিষ্ট এসপ্তাহ 10 দিনৰ সামগ্ৰীখিনি আমি যাতে গোটাই ল'ব পাৰোঁ সেইখিনি চেষ্টা কৰি আছোঁ তাৰ মাজত বহুত বাধা বিঘিনি আহিছে বহুত এনেকুৱা মানে মানুহৰ বহুত ষড়যন্ত্ৰৰ বলি হ'ব লগা হৈ আছে আশা কৰিম অসমৰ ৰাইজ সদায় আমাৰ ছাপোৰ্ট থাকিব আৰু ভিডিঅ'টো চাইতো গমেই পাইছা মানে কেনেকুৱা লেভেলত কাম কৰিব গৈ আছোঁ আৰু গতিকে জীৱন বৰণৰ লগত যুঁজি পেলাই আচলতে এই ধৰণে এটা কাম কৰিবলৈ গৈ আছোঁ আৰু তোমালোকেও যদি ভাবি আছা উঠি অহা নৱপ্ৰজন্ম তোমালোকেও যদি ভাবি আছা এই ধৰণৰ ব্যৱসায় কৰোঁ বুলি তেতিয়াহ'লে যিখিনি আমাৰ কেঁচা সামগ্ৰীৰ যিটো বজাৰ আছে সেই বজাৰটো আমাৰ নিজৰ মানুহৰ হাতত নাই বা সেই বজাৰটোত 90% মানুহে কোনোবা বেলেগ মানুহে কৰি আছে আৰু সেই বজাৰটো আমি আমাৰ মানুহৰ হাতলৈ নিবলৈ বিচাৰিছোঁ বা উঠি অহা যিসকল নৱপ্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ মাজলৈ নিব বিচাৰিছোঁ আৰু সেইখিনি কেনেকৈ তোমালোকে ব্যৱসায়টো কৰিব পাৰিবা কেনেকৈ ষ্টাৰ্টিং হ'ব গোটেই বস্তুটোৰ কাৰণে মই এটা ইভেণ্ট কৰিম গুৱাহাটীৰ ফালে এটা ইভেণ্ট কৰিম আৰু তোমালোক প্ৰত্যেককে মাতিম আৰু কোনোবাই যদি ভাবি আছা নতুনকৈ হাৰ্ডৱেৰ দোকান খুলিম বুলি নতুনকৈ মেটেৰিয়েল ছাপ্লাই কিবা কৰিম বুলি প্ৰত্যেককে আমি গুৱাহাটী মাতিম এটা ইভেণ্ট পাতিম খুব সোনকালে ডেট এটা দিম প্ৰত্যেকে ৰেডি হৈ থাকা আৰু চবেই বহুতে মোক কমেণ্ট কৰি আছিল যে আমি যোগাযোগ হ'ব বিচাৰিছোঁ আপোনাৰ লগত টাইপ কৰি কাম কৰিব বিচাৰিছোঁ আমিও ব্যৱসায় কৰিব বিচাৰিছোঁ চ' প্ৰত্যেককে ক'ব বিচাৰিছোঁ যে আমি এটা সুযোগ প্ৰত্যেককে দিম প্ৰায় 4000 মান আমি একেলগে কাম কৰিম বুলি ভাবি আমি এটা টাৰ্গেট লৈ আছোঁ গতিকে খুব সোনকালে গুৱাহাটীত এটা ইভেণ্ট মাতিম এই ধৰণে এটা ভিডিঅ' প্ৰস্তুত কৰি পেলাই এসপ্তাহ 10 দিনৰ ভিতৰতে হয়তো এটা ইভেণ্ট মই পাতিম আৰু তেতিয়া যিসকলে হাৰ্ডৱেৰ দোকান দিম বুলি ভাবি আছা বা যিসকলে কেঁচা সামগ্ৰীৰ ব্যৱসায় কৰিম বুলি ভাবি আছা তেওঁলোকৰ কাৰণে এখন ধুনীয়া বজাৰ এখন হওক বা এটা ডাঙৰ প্লেটফৰ্ম হওক বা গোটেই বস্তুখিনি ৰেডি কৰি কেনেকৈ ক্লাইণ্টৰ লগত কথা পাতিব লাগে ক'ৰ পৰা মেটেৰিয়েল উঠাব লাগে কি ধৰণে বালি উঠাব লাগে পাথৰ উঠাব লাগে কি ধৰণে ৰড কিনিবা চিমেণ্টৰ লগত কেনেকৈ কথা পাতি এনেকুৱা ধৰণৰ বস্তুবোৰ কি ধৰণে আনিবা প্ৰত্যেকটো বস্তু শিকাম আৰু একেলগে আমি আগবাঢ়িম এখন সবল অসম গঢ়িবলৈ চেষ্টা কৰি আছোঁ আৰ্থিকভাৱে সক্ষম সবল এখন অসম গঢ়িব লাগিব আমি সকলোৱে মিলি পেলাই আগবাঢ়িব লাগিব ধন্যবাদ